এইখনে হল আমি পঢ়া ৰজাবাৰী এলপি স্কুল যাক ৰজাবাৰী প্ৰাথমিক বিদ্যালয় কয় আৰু ওয়েলকাম জনাইছো ৰজাবাৰী লৈ আৰু সেইফালে দেখিছে বিয়া ধুনিয়াকে এইফালে দেখিছে নহয় মৈদাম আৰু এইখন হল গেট আৰু ইয়াত লিখা আছে ৰজা ভগীৰথ মৈদামলৈ ধুনিয়াকে সাইন বোৰ্ড দেখিছে আৰু ইয়াত তলত লিখা আছে ৰজা ভগীৰথ মৈদামলৈ আৰু তু ৰাজা ভগীৰথ মৈদাম আৰচিন মহাছে লিখা আছে স্বৰ্গদেউ ভগীৰথ আৰু গুহাই সমাধিস্থল এইফালে হয় যাব লাগিব যাত্ৰা কৰিব লাগিব আপোনালোকক দেখাইছো ৰাজকুমাৰ লংকেশ্বৰ গুহাই সমাধি পৰমানন্দ গুহাই আপোনালোকে সকলোৱে জানে ইউটিউবত ভিডিঅ' চাই থাকে তথাপিতো মই আপোনালোকক মোৰ পৰিচয় দি দিছো মোৰ নাম পৰমানন্দ গুহাই আৰু আপোনালোকে দেখিছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ তিনিকুণীয়াত পুখুৰীত আছে যে সবানন্দ সিংহ মূৰ্তিটো তাৰে মই 9 নম্বৰ পুৰুষ হয় শ্ৰী পৰমানন্দ গুহাই আৰু তাৰ এতিয়া বৰ্তমান মই আছো ৰজাবাৰী সবানন্দ সিংহৰ নাতিয়েক য'ত ৰাজধানী পাতিছিলে মটকৰ তৃতীয় ৰজা ভগীৰথ গুহাই মৈদামত উপস্থিত আছো আৰু মোৰ যে পুৰুষ হয় মই সবানন্দ সিংহৰ 9 নম্বৰ পুৰুষ তাৰ হয় মোৰ এইটো পৰিচয় হয় এটা দেখিছে পুংখানুপুংখভাৱে আইডেন্টি কাৰ্ড হয় আৰু দেখিছে ইয়াত দেখিছে আপোনালোকে এটা দেখিছে মাতিবৰ দ্বিতীয় পুত্ৰ ভগীৰথ পুংখানুপুংখভাৱে শ্ৰী পৰমানন্দ এইটো হল মোৰ পৰিচয় দেখিছে আপোনালোকে এইখন হল মটকৰ পৰিচয় আৰু মটকৰ 9 নম্বৰ পুৰুষ ভগীৰথ মৈদামৰ 9 নম্বৰ নাতিয়েক তো স্বাগতম জনাইছো পৰমানন্দ ইউটিউব গুহাই ইউটিউব চেনেলটোলৈ আৰু মই সোশ্যাল কাম কৰি যাম সমাজৰ ভাল কাম কৰি যাম আৰু আজি মই এক্সপ্লোৰ কৰিব আহিছো মটকৰ 3 নম্বৰ ৰজা আমাৰ ককা 3 নম্বৰ মৈদাম আৰু মটকৰ 3 নম্বৰ ৰজা আৰু আমাৰ ৰজাবাৰী গাঁৱতে স্থাপন কৰিছিলে আৰু মৈদাম সমাধিস্থল দেখাও আৰু আপোনালোকে চাওক এইফালে এইটোৱে হল মটকৰ 3 নম্বৰ ৰজা ভগীৰথ মৈদাম আৰু বৰ্তমান বনি আছে আৰু অতি সোনকালে আশা ৰাখিলো সকলোৱে চাব আহিব আৰু যোনে ঠিকাদাৰে কাম কৰি আছে বনাই আছে অতি সোনকালে কমপ্লিট কৰি দিব কাৰণ এবছৰ হৈ গল কমপ্লিট এতিয়ালৈকে হোৱা নাই বেলেগ লংকেশ্বৰ গুহাই আৰু কিছুমান মৈদাম আছিলে ৰজা আৰু তো দেখিছে লংকেশ্বৰ গুহাই ৰাজকুমাৰ হয় ৰাজকুমাৰ মৈদামটো ইমান ধুনীয়া কৰিলে কিন্তু আমাৰ গাঁও অঞ্চলৰ ৰজা ভগীৰথ মৈদামটোৰ ঠিকাদাৰ এনেকুৱা অৱস্থা কৰি থৈছে কিন্তু এবছৰ হল বনোৱা নাই নিৰ্মাণ চলাই আছে এই দেখিছে ৰাজকুমাৰ লংকেশ্বৰ গুহাই 19 সমাধি আৰু জন্ম লিখা আছে আৰু মৃত্যু লিখা আছে দেখিছে আপোনালোকে আৰু বিয়া ধুনীয়া এটা দৃশ্য কিমান ধুনীয়া এটা বনাই দিছে দিৰাকত আছে এইটো দিৰাক অৱস্থিত আৰু আমাৰ গাঁৱত আছে ৰজাৰ মৈদাম ভগীৰথ আৰু তিনিচুকীয়াত আছে সবানন্দ সিংহৰ মৈদাম তো আমাৰ এই ৰজাবাৰী গাঁৱৰ মৈদামটো ধুনীয়াকৈ বনাব লাগে ঠিকাদাৰে আৰু এইটো দেখিছে কিমান ধুনীয়া এটা মনোমোহা দৃশ্য চাৰিফালে ঘেৰাও কৰি এটা এনেকুৱা ধুনীয়া এটা দৃশ্য বনালে থেংক ইউ চাব সকলোৱে দেই ভিডিঅ'বোৰ এইফালে হল এইটো চবৰ লগত আইডেন্টি কাৰ্ডটো নাথাকে কিছু মানুহৰ লগতে থাকে আৰু এইফালে দেখিছে ৰাণীৰ মৈদাম আৰু পৰিয়াল আৰু ভায়েক আছিলে ৰজাৰ আৰু এই হল ৰজাবাৰী যাক কয় ৰজাবাৰী ৰজাৰ বাৰী নমস্কাৰ আৰু এইফালে চাই লওক আৰু ভিডিঅ'টো এনজয়িং কৰক আৰু ৰজাৰ মৈদাম স্মৃতি আৰু আমি সকলোৱে প্ৰণাম কৰোঁ আহক নমস্কাৰ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু এইফালে মৈদাম দেখিছে আৰু আমাৰ মাঘ বিহু আদৰণি জনাইছোঁ আৰু মাঘ বিহু বহাগ বিহু পুৰা দৃশ্য দেখাম সকলোকে আৰু এইফালে হল মই আৰু মাঘ বিহুৰ আমাৰ বিৰাট ধুনীয়া এটা দৃশ্য আৰু আমাৰ নামঘৰ সংস্কৃতি আৰু নাম জাননী দৃশ্য আৰু এইবোৰ ভকতসকল আৰু গায়ন বায়নৰ কিছু দৃশ্য আৰু দেখিছে এইখন এটা মই টেগলাইন লগাই দিছোঁ ধুনীয়াকৈ চাই ল'ব আপোনালোকে জীৱনত এপ্লাই কৰিব আৰু এখন মোৰ ফটো আৰু এখন মাঘ বিহুৰ এটা পিকচাৰ আৰু ভাইটি হয় মোৰ আৰু জুই দেখিছে আপোনালোকে মাঘ বিহুৰ ফটো আৰু মই দেখাই আছোঁ আপোনালোকক গোটেই মাঘ বিহু এক্সপ্ল'ৰ কৰিছোঁ আৰু আমাৰ কিছুমান পিকচাৰ লগাই দিছোঁ আৰু মাঘ বিহু আৰু বহাগ বিহু দুটা একেলগতে ক্ৰিয়েট কৰি ভিডিঅ' এটা বনাইছোঁ আপোনালোকে সম্পূৰ্ণ চাব ভিডিঅ'টো আৰু এখন মোৰ আইডেন্টি কাৰ্ড হয় মটকৰ আৰু এইখন হয় মটকৰ সবানন্দ ষ্টেডিয়ামৰ ফটো হয় ধুনীয়াকৈ পিকচাৰ এটা ক্লিক কৰিলোঁ আৰু প্ৰণাম জনাইছোঁ আৰু এইখন ধুনীয়াকৈ ফটো আৰু আপোনালোকে প্ৰণাম জনাব যেন মটক ৰজা সবানন্দ সিংহৰ মটক সাম্ৰাজ্যৰ আছিলে যে তাকে প্ৰণাম জনাব সকলোৱে মটক বুলি নিজকে গৌৰৱ কৰিব ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল আৰু আপোনালোকেও বছৰটো ভালে কুশলে যাওক আৰু ভিডিঅ'টো সকলোকে এনজয়িং কৰিব ভালদৰে চাব আৰু দেখিছে ৰঙালী বিহু
আৰু হেল্ল' গাইজ দেখিছে মই গৈ আছোঁ আৰু আমাৰ বিহুমুখে আৰু বিহু উৰুৱাবলৈ আৰু এইজন দাদা আৰু দাই আৰু লগৰে হয় আৰু এইফালে দেখিছে স্কুটি গ'লগৈ আৰু ধুনীয়াকৈ চানাখিনি লৈ গৈছে চানা আৰু নাৰিকল আছে আৰু নাৰিকলৰ মই গৈ আছোঁ আৰু লগতে সহায় কৰি দিলোঁ অলপ আৰু লৈ যাম গোটেইখিনি আৰু ধুনীয়াকৈ দেখিছে নহয় চাইকেলত তুলি দিলোঁ চাইকেল তোলাৰ পাছত আৰু চানাখিনি লৈ গৈছে দাদাসকলে আৰু দেখিছে বিৰাট ধুনীয়াকৈ এজন হ'ল আমাৰ গাঁৱৰ ধন ভঁৰালী দাই হয় আৰু এইখিনি চানা নাৰিকল দেখিছে আপোনালোকে ধুনীয়াকৈ লৈ গৈছে মজা এটা দৃশ্য চাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিন্তু দেই লাষ্টলৈকে চাব ভিডিঅ'টো থেংক ইউ